মানুহৰ পৃথিৱীত শত্ৰু মানুহেই আৰু মিত্ৰ মানুহেই, কিন্তু আপোন মানুহবোৰ যাক আমি নিজৰ বুলি ভাবোঁ, যি আমাৰ সৈতে হাড়ে হিমজুৰে জড়িত, তেনেকুৱা মানুহবোৰে কিয় আমাক শত্ৰু জ্ঞান কৰে। আজি এই সম্পৰ্কে জানো আহক। কথাবোৰ বুজিবৰ বাবে আপোনাক এটা শান্তিপূৰ্ণ মানসিক স্থিতিৰ প্ৰয়োজন হ'ব। তো ব্যস্ত থকাৰ সময়ত আপুনি কাইণ্ডলি ভিডিঅ'টো নাচাব। প্ৰথম কাৰণটো জানিবৰ বাবে আমি জানিব লাগিব ঊৰ্জা বা এনাৰ্জিৰ প্ৰভাৱত যে আমাৰ এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতিটো ঘটনা আৰু পৰিঘটনা পৰিচালিত হৈ আছে। মানে সকলোবোৰ কাম ঊৰ্জাৰ দ্বাৰাই হৈ আছে। আপুনি কথা কৈ আছে, উশাহ লৈ আছে, কিবা এটা খাই আছে, ক'ৰবালৈ গৈ আছে, সকলোতে প্ৰাণ ঊৰ্জাৰ ব্যৱহাৰ হৈ আছে। যদি আপোনাৰ ঘৰখনৰ কোনোবা এজনৰ প্ৰাণ ঊৰ্জা খুব দুৰ্বল, তেনেস্থলত নিগেটিভ এণ্টাইটি আহি তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ শৰীৰৰ কোনোবা এটা অংগত স্থিতি লৈ আপোনাৰ ঘৰখনত মনোমালিন্য বা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। যেতিয়া মানুহৰ প্ৰাণ ঊৰ্জা দুৰ্বল হয়, তেওঁৰ অ'ৰাও একেবাৰে দুৰ্বল হৈ যায় আৰু তেতিয়াই সেই নিগেটিভ এণ্টাইটিবোৰে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ ছিদ্ৰ বিচাৰি পায় আৰু সেই বাটেৰে শৰীৰত প্ৰৱেশ কৰি নিজৰ অতৃপ্ত বাসনাবোৰ পুৰায়। এনেদৰে অতৃপ্ত বাসনা পুৰাবলৈ যাওঁতে সেই নিগেটিভ এণ্টাইটিটোৱে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়াৰ সৃষ্টি কৰে আৰু শত্ৰুতাপূৰ্ণ মনোভাৱ জগাই তোলে। বিশেষকৈ মহিলা মানুহবোৰ খুব সহজতে এনে শক্তিৰ চিকাৰ হয় আৰু সেইকাৰণেই বহু ক্ষেত্ৰত ঘৰ এখনত সংগঠিত হোৱা যিকোনো অপকৰ্মৰ মূলত নাৰী এগৰাকীয়ে জড়িত হৈ থাকে। দ্বিতীয় কথাটো হৈছে, যদিহে আপোনাৰ ঘৰখনত কোনোবাই তন্ত্ৰ মন্ত্ৰ যাদু টনা কৰি থৈছে, তেনেহ'লে ঘৰখনৰ মানুহবোৰৰ মাজত বিবাদ সৃষ্টি হ'বই আৰু এই বিবাদ এই সময়ত বাঢ়ি গৈ আপোনবোৰৰ মাজত শত্ৰুতামূলক পৰিৱেশৰ সূচনা কৰে, যিটো কাৰণত ঘৰৰ মানুহবোৰ ঘৰত থাকিব নোৱাৰাৰ দৰে অৱস্থা হয়। দুজন যদি ঘৰত থাকে, দুজন ঘৰৰ বাহিৰত বেলেগে থাকিব লগা হয়। মাৰণ, মোহন, উচ্ছেদন, স্তম্ভন, বিচ্ছেদন এনেধৰণৰ বিভিন্ন তান্ত্ৰিক ক্ৰিয়া আছে, যাৰ প্ৰভাৱত আপোনবোৰৰ মাজতেই শত্ৰুতাৰ সূচনা হ'ব পাৰে। তৃতীয়তে, কাৰ্মিক বেলেঞ্চ পূৰণ কৰিবৰ বাবে বহু আত্মাই পুনৰ জন্ম লয়। যদিহে আগৰ কোনোবা এটা জনমত আপুনি কাৰোবাক বৰ বেয়াকৈ আঘাত দি থৈছিল, শত্ৰুৰূপে কষ্ট দিছিল আৰু সেই কথাবোৰ তেওঁ মৃত্যুৰ সময়তো গভীৰভাৱে মনত ধৰি ৰাখে, তেনেহ'লে এইটো নিশ্চিত যে সেই যন্ত্ৰণাৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁ আপোনাৰ জীৱনলৈ কোনোবা নহয় কোনোবা এটা জনমত আহিবই। কেতিয়াবা তেনে আত্মাই আপোনাৰ ঘৰতে জন্মগ্ৰহণ কৰি আপোনাক সেই শাস্তি প্ৰদান কৰে। কেতিয়াবা বিবাহ সূত্ৰে আপোনাৰ জীৱনলৈ আহি আপোনাক পানীত হাঁহ নচৰাৰ দৰে অৱস্থা কৰে। চতুৰ্থতে, যদি আপুনি আপোনাৰ ব্যৱহাৰৰ দ্বাৰা ঘৰখনৰ কোনো এজন সদস্যক বৰ বেয়াকৈ আঘাত দি থৈছিল অতীতৰ কোনো এটা সময়ত, বা ঘৰখনৰ কোনোবা এজন সদস্যক প্ৰায়ে আপুনি তুচ্ছতাচ্ছিল্য কৰি অপমান কৰি থাকে, নতুবা সৰু সৰু কথাতেই গালি গালাজ কৰি নিজৰ প্ৰভুত্ব দেখুৱাই মাৰপিট কৰে, স্বাভাৱিকতে সময়ত তেওঁ এদিন আপোনাক শত্ৰুৰূপে জ্ঞান কৰিবই। আপোনাৰ ব্যৱহাৰৰ দ্বাৰা সততেই ঘৰখনৰ কোনোবা এজন সদস্যই বৰ বেয়াকৈ ৰুষ্ট হৈ থাকিল, আপোনাৰ পৰা পৰ হওঁতে তেওঁক বেছি সময় নালাগে, কাৰণ কলিযুগত নিগেটিভিটি আৰু টক্সিচিটিৰ প্ৰভাৱ বহুতেই বেছি। গতিকে দয়া, ক্ষমা আৰু সহ্য কৰিব পৰা গুণটো সেইটো একেবাৰে কম। পঞ্চমতে, যদিহে আপোনাৰ ঘৰখনত গঠনমূলকভাৱে আলাপ আলোচনা নহয়, সদস্যবোৰ চিন্তাশীল নহয়, চেতনাৰ অভাৱ, তেনেহ'লে সহজতে বাহিৰা মানুহৰ প্ৰভাৱত পৰি হিতাহিত জ্ঞান হেৰুৱাই নিজৰ মানুহৰে অপকাৰ হোৱাকে কুকৰ্মত লিপ্ত হ'বও পাৰে। ঘৰৰ বস্তু যে ঘৰৰ মানুহেই চুৰ কৰে, ঘৰৰ কথা ঘৰৰ মানুহেই গৈ যে বেলেগৰ আগত বেয়াকৈ বকলা মেলে, এইবোৰ তাৰে প্ৰমাণ। ইতিমধ্যে আমি আলোচনা কৰি মূলতঃ এই 5টা কাৰণৰ প্ৰভাৱতে ঘৰ এখনৰ আপোন মানুহবোৰৰ মাজত শত্ৰুতাৰ সূচনা হয়।